অলপ চিঞৰি দিয়া সো আমি আমাৰ থাৰ্ড সেমৰ ষ্টুডেন্ট বিলাকক লৈ গৈ আছো এটা ইন্ডাষ্ট্ৰিয়েল ভিজিট কৰিব কাৰণে যোনটো আছে আপোনাৰ সৰ্থেবাৰী বৰপেটাত সো হিয়াটো এটো কাৰিকুলামৰ পাৰ্টে হয় যত আমি হিয়াটক এটা ইন্ডাষ্ট্ৰিত লৈ গৈ দেখাও এটা ইন্ডাষ্ট্ৰি কেনেকৈ কাম কৰে তাত প্ৰেক্টিকেল নলেজ হিয়াতি পায় সো দেখিব পাৰিছে আমি বাছত গৈ আছো আৰু দুখন গাড়ী আছে আমাৰ যোনবিলাক পিছত আহি আছে সো আমি এই জাৰ্নিটোত এনজয় কৰি গৈ আছো আৰু অলপ সময় পিছতে আমি এটা ষ্টপত ৰলো বিকজ ষ্টুডেন্ট বিলাকে বহুত ৰাতিপুৱা আহিছে যত হিয়াতি ব্ৰেকফাষ্ট কৰিব পাৰে ব্ৰেকফাষ্ট আমি এভেইলেবল কৰাই আনিছিলোঁ আমাৰ কলেজৰ পৰাই যোনটো আমি সিহঁতক দিলোঁ খালে তাৰপিছত আমি ইয়াৰ পৰা ওলাই দিলোঁ তাৰ পৰা ওলোৱাৰ পিছত আমাক অলমষ্ট লাগি গ'ল 3 আৱাৰ্ছ তাত পাওঁতে আৰু ইয়াত দেখিব পাৰিছে ফাইনেলি আমি পাই গ'লোঁ ষ্টুডেণ্টবিলাকৰ লগত আৰু অসমৰ মানুহেতো গমে পায় সৰ্থেবাৰী কিহৰ কাৰণে ফেমাছ সেইটো হৈছে আপোনাৰ কাঁহৰ বস্তু যোনটোক আমি ইংলিছত ব্ৰাছ মেটেল বুলি কওঁ দেখিব পাৰিছে আপোনাৰ ষ্টুডেণ্টবিলাকে হোৱা ধোৱা লগাইছে চাবৰ কাৰণে আৰু সৰ্থেবাৰী আপোনাৰ কাঁহৰ যোনটো ইন্ডাষ্ট্ৰি সেইটো এটা লুজ ইন্ডাষ্ট্ৰি মানে খুচৰা ইন্ডাষ্ট্ৰি ঘৰে ঘৰে বনায় তো আপুনি দেখিব এটা গলিও যদি আপুনি পাৰ কৰে আপুনি দেখিব 3টা 4টা ঘৰত মানুহে কাঁহ কুবাই আছে বনাই আছে তাৰপিছত এজন ষ্টুডেণ্টক সুধিলোঁ কেনেকুৱা লাগিছে এয়া শুনকচোন কেনেকুৱা লাগিছে আহি ভালে লাগিছে তোমাৰ কেনেকুৱা লাগিছে ধুনীয়া একদম কিবা শিকিব পাইছানে শিকিব মানে দেখাই পোৱা নাই ৰচা চাই পেলাই ঠিক আছে সো এই দেখিব পাৰিছে মানুহবিলাকে কাঁহ কুবাই আছে বা ব্ৰাছ মেটলেদি কিবা কাঁহী বনাই আছে বাতি বনাই আছে আৰু আমাৰ গাইডজনে কোৱা মতে এই 4জন যেন মানুহ বহি আছে 4জনৰ ৰেংক বেলেগ বেলেগ তেওঁ নিজৰ মতে নিৰ্দিষ্ট কামটো কৰে আৰু ৰেংকটো সিহঁতৰ বেলেগ বেলেগ তো এবাৰ আমি আন এটা কাৰখানাত আহিলোঁ য'ত আপুনি দেখিব পাৰিছে বৰতাল বনাই আছে আৰু এই বৰতালটোক ফিনিচিং কৰি আছে আগত আমি দেখিলোঁ কুবাই আছিল এতিয়া আপোনাৰ এইটো ফিনিচিং দি আছে তাৰপিছত আমি যোনজন মানুহৰ ঘৰত গ'লোঁ নেক্সট তেওঁ আৰ্টিষ্টিক বস্তু বনাই দেখিব পাৰিছে জুবিন দাক বনাইছে ব্ৰাছ মেটেল কাঁহেৰে দেখিব পাৰিছে কিমান ধুনীয়া লাগিছে